Good morning everyone. সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মোৰ চেনেলত আজি এইটো মই প্ৰথম ব্লগ বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাব ভিডিঅ'টো আপোনালোকে। এতিয়া শুই উঠিলোঁ মই, উঠি পেলাই গা পা ধুই ফ্ৰেছ হৈ আহিলোঁ। যাওঁ এতিয়া চাহ খাওঁগৈ। দিনটোত কি কৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ঠিক আছে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। হেল্ল' এভৰিৱান, মই চাহ খালোঁ। চাহৰ লগত আচলতে ৰুটি ভাজি চব খাই আজৰি হৈ গ'লোঁ। মানে কি হ'ল, এতিয়াতো আমাৰ ইউনিভাৰ্চিটি বন্ধ আছে, গতিকে আমাৰ ক্লাছবোৰ অনলাইনতে হৈ আছে। মোৰ এতিয়া ক্লাছ আছে 9:45 পৰা, তো তাৰ আগতেই খাই বৈ আজৰি হৈ ল'লোঁ। এতিয়া ক্লাছ কৰিবৰ কাৰণে ৰৈ আছোঁ। যিহেতু আজি 26 জানুৱাৰী, গতিকে সকলোলৈকে গণতন্ত্ৰ দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। হাই এভৰিৱান, অথনি মই কৈছিলোঁ যে মোৰ 9:45 পৰা ক্লাছ আছে, কিন্তু কি হ'ল, ছাৰে গ্ৰুপত মেছেজ কৰিলে যে তেওঁ ক্লাছটো 4 বজাৰ পৰা ল'ব। গতিকে মই বহি গ'লোঁ এছাইনমেণ্ট লিখাত, মানে অলপ এছাইনমেণ্ট আছিলে লিখিবলৈ, তো মই সেইখিনি লিখাত লাগিলোঁ। এতিয়া ভিডিঅ' বনাবলৈ তেনেকৈ হোৱাই নাছিলে, তো এতিয়া খুৰী এগৰাকী আহিলে ওচৰতে। আচলতে মই মানে মোৰ বাৰ ঘৰত আছোঁ, তো তাৰে ভিনদেউৰ মানে খুৰাকৰ ঘৰত আজি মোক ভাত খাবলৈ মাতিছে, তো যাম তালৈ। তেতিয়া ভিডিঅ' কৰি আপোনালোককো দেখাম। বহি লৈ এছাইনমেণ্ট লিখি আছিলোঁ, তাৰ মাজতে বৰমাই আহি পেলাই খাবলৈ দিলেহি। কি খাবলৈ দিলে আপোনালোককো দেখাইছোঁ ৰ'ব। কাঠআলু ফ্ৰাই কৰি দিছে। এনেকৈ মই কাঠআলু খাই বৰ ভাল নাপাওঁ, কিন্তু এনেকৈ ফ্ৰাই কৰি দিলে খাই ভাল লাগে। আপোনালোকেও চাগে খাই ভাল পায় ন? তাকে বহি থকাৰ মাজতে এনেকুৱা জুতিবোৰ পালেতো ভালেই লাগে ন? এতিয়া আহি আছোঁ মই ভাত খাবলৈ। গুড ইভিনিং। অথনি ভাত খাই আহিলোঁ খুৰাহঁতৰ ঘৰত। খুৰী আৰু বৌয়ে বহুত টেষ্টিকৈ বনাই পেলাই খোৱালে। তেওঁলোকৰ লগত ভিডিঅ' কৰা নহ'ল, আৰম্ভ কৰিছোঁহে, পিছে পৰে দেখাম তেওঁলোককো। তাৰ পৰা আহি পেলাই 4 বজাৰ পৰা মোৰ অনলাইন ক্লাছ হ'ল। তাৰপাছত বায়ে ক'লে অলপ ফুৰি আহিম ব'ল বুলি, তো ওচৰতে গৈ আহিলোঁ ফুৰিবলৈ মানুহৰ ঘৰলৈ। বেছি দেৰি নাথাকিলোঁ, 15-20 মিনিটমান ৰ'লোঁ, তাৰপিছত আহি গ'লোঁ। তাৰপিছত এতিয়া সেই বায়ে কৈছে কিবা এটা বনোৱাৰ কথা খাবলৈ, তাকে চাওঁচোন কি বনাওঁ, আপোনালোককো দেখাইছোঁ। চাই থাকক ভিডিঅ'টো। বিশেষ একো নহয়, মানে তেনেকৈ ৰেচিপি বুলিবলৈতো ইয়াত একোৱেই নাই। মই বনাইছোঁ কাৰণে আপোনালোককো দেখাইছোঁ কেনেকৈনো বনাওঁ। বহুতেতো খায়েই এনেকৈ বনাই পেলাই। যদি কোনোবাই নাখায় তেতিয়াহ'লে তেওঁলোকেও বনাই খাই চাব পাৰে। বিশেষ একো নাই, ঠাণ্ডা দিন যিহেতু কিবা এটা গৰম গৰম খাবলৈ সকলোৱে ভাল লাগে। সেইকাৰণে চাহৰ লগত খাবৰ বাবে অলপ চানা বনাওঁ ব'লক। ইয়াৰ বাবে মই লৈছোঁ অলপমান চিৰা, অলপমান মুড়িখিনি মই গৰম কৰি ল'ম, চিৰাখিনি ভাজি ল'ম, আৰু অলপ পিঁয়াজ এনেকৈ কাটি লৈছোঁ গোল গোলকৈ। আপোনালোকে ইভাগেও কাটি ল'ব পাৰে সৰু সৰুকৈ। তাৰপিছত ধনিয়া, নিমখ, মিঠাতেল আৰু জালুকৰ গুড়ি কি দিওঁ দেখাই আছোঁ। এতিয়া কেৰাহীখন গৰম হৈ আহিছে, তো ইয়াতে মই মুড়িখিনি দি দিছোঁ। মুড়িখিনি দিয়ে এনেকৈ লৰাই থাকিব। বেছি সময় ভাজিব নালাগে এইখিনি, কাৰণ মুড়িটো এনেও ভজাই থাকে ন। খালি অকণমান গৰম কৰি ল'ব লাগে, তেতিয়া খাওঁতে অলপ মচমচীয়া হয়, খাই ভাল লাগে। সেই মুড়িখিনি মই একেৰাহে এনেকৈ লৰাই গৰম কৰি আছিলোঁ। এতিয়া প্ৰায় হৈ গৈছে, তো এতিয়া এইখিনি মই নমাই লওঁ। মুড়িখিনি নমালোঁ, নমাই এতিয়া মই ইয়াত অলপ ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হৈ লওক। ৰিফাইনখিনি গৰম হৈ গ'ল, এতিয়া ইয়াতে মই পিঁয়াজখিনি দি দিম।
সেইখিনি এতিয়া ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ফ্ৰাই কৰা প্ৰায় হৈ গৈছে। তেলখিনি আঁতৰি যাবৰ কাৰণে এনেকৈ অলপ সময় ৰখাই ল'ম। ইয়াতে মই এতিয়া পাপৰ দুখনো ফ্ৰাই কৰিলোঁ। পিঁয়াজখিনি আঁতৰাই ল'লোঁ। এতিয়া মই ইয়াতে পাপৰ ফ্ৰাই কৰি লওঁ। এয়া মোৰ পাপৰ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই চিৰাখিনি ভাজি লওঁ। চিৰাখিনি মই সেই একেখিনি তেলতে ভাজিছোঁ। এতিয়া তেলখিনিত প্ৰথমে অকণমান নিমখ দি লৈছোঁ। বিশেষ একো নাই, নিমখ অলপ দিয়ে মই চিৰাখিনি দি দিছোঁ। তেলখিনি দি দিয়াৰ লগে লগে চিৰাখিনি ধুনীয়াকৈ ফুলি আহিছে। ইয়াতে এতিয়া দি দিছোঁ মই অলপমান মেগী মছলা। দিছোঁ অলপমান জালুকৰ গুড়ি। এটা ডাঙৰ বাতি লৈ পেলাই তাতে চিৰা আৰু মুড়িখিনি মিক্স কৰি পাপৰখিনি মই এনেকৈ ভাঙি ল'লোঁ। ভাঙি লৈ এইখিনি এতিয়া ইয়াৰ লগত দি দিম। ইয়াতে এতিয়া অলপমান কেঁচা মিঠাতেল দি দিম। বিচাৰিলে কোনোবাই ইয়াতে অলপ কেঁচা জলকীয়াও কাটি দি দিব পাৰে, কিন্তু মই এনেকৈ খাব নোৱাৰোঁ জলকীয়া, সেইবাবে দিয়া নাই। ভালকৈ এতিয়া এইখিনি মিক্স কৰি ল'ব লাগিব। অলপমান ধনিয়া পাতো ছটিয়াই দিছোঁ। এয়া মোৰ চানা বনাই ৰেডি হৈ গ'ল। এতিয়া আৰু খোৱাৰহে কথা। লাল চাহ আৰু চানা খাই খাই বাহঁতৰ বিয়া ভিডিঅ' চালোঁ। চানা খাবলৈ ভাল হৈছিল। বাৰ বিয়াৰ ৰিচিপশ্যনৰ দিনা বা আৰু মই একেলগে থকা অলপমান অংশ আপোনালোককো দেখালোঁ। গৰমে গৰমে চাহৰ লগত চানা খাই ভাল লাগিলে। তাৰপাছত আমি সকলোৱে বহি লৈ পেলাই বা আৰু ভিনদেউৰ বিয়াৰ ভিডিঅ' চালোঁ। আচলতে চানা বনোৱাটো দেখাবলৈকে একোৱেই নাছিলে, বহুতে তেনেকৈ বনাই খায়েই। মই বনালোঁ কাৰণেই দেখাই দিলোঁ আপোনালোককো। নেক্সট টাইম চেষ্টা কৰিম ভালকৈ কিবা এটা ৰান্ধি দেখাবৰ বাবে। বিশেষ একো নাছিলে আজি ভিডিঅ'টোত দেখাবৰ কাৰণে। তেনেকৈ মই মোৰ প্ৰথম ব্লগটো বনালোঁ। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ চোৱাৰ বাবে। ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোলৈকে শুভৰাত্ৰি।